নমস্কাৰ বন্ধুসকল, আমি আজি আহিছোঁ চলাপথাৰৰ বুদ্ধ বিহাৰ বুদ্ধ মন্দিৰৰ সন্মুখতে আছোঁ। বৰ্তমান এইফালে দেখিছে, এইটো হৈছে মন্দিৰটো আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইফালে লগত গৌতম গগৈ আছে আৰু এইটো ভাইজান আছে। তো এতিয়া আমি ভিতৰলৈ যাম, আপোনালোকে চাই থাকক। আৰু এইফালে এইটো মন্দিৰ। আচলতে মই গোটেই মন্দিৰটো ভালকৈ দেখাবলৈ চেষ্টা কৰিছোঁ। চুলিখিনি ইমান দীঘল চুলি নহয় জানো? এইখিনি চুলি হয়। আৰু এইফালে এইটো মন্দিৰ, এইটো এইফালে সিংহটো মই সন্মুখৰ পৰা দেখাইছোঁ। এইটো হৈছে সিংহ আৰু মন্দিৰটো ওপৰলৈ দেখাইছোঁ। এইটো সন্মুখ ভাগ আৰু চাৰিওফালে দেখাইছোঁ ভালকৈ। এইখিনি সোণৰ হয় নেকি? ওপৰত সোণৰ হয় নেকি? নহয়। অঁ, এই ষ্টেজটোৰ বিষয়ে দাদাজনে মোক অলপ কৈ দিব। এই ষ্টেজটো মানে আমাৰ চিফ মংকৰ হয়। তেওঁৰ নামটো ডক্টৰ শচীন্দ্ৰ বংশ মহাথেৰা। তেওঁ 1960 চন মানৰ ভিতৰতে মানে 60 দশকত তেখেতে মাষ্টাৰ্ছ কৰিছিলে নালন্দা ইউনিভাৰ্চিটিৰ পৰা। তো পালি বিষয়ত কৰিছিলে। তেওঁ আহি পিনি অসমীয়ালৈ গোটেই পালি লেংগুৱেজত থকা বুদ্ধিজিমৰ গ্ৰন্থবিলাক ট্ৰেন্সলেট কৰিলে। তেতিয়ালৈকে তেওঁৰ 50খনমান গ্ৰন্থ আছে। তেখেতে এটা 96 বছৰীয়া। তো তেওঁ সাহিত্যৰ যিটো অৱদান সেইটো কাৰণে তেখেতক মানে ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে দিল্লীত দিছিলে। তাৰপৰা সাহিত্য পেঞ্চন পালে অসম চৰকাৰ, আকৌ আনন্দ বৰুৱা বঁটাও পালে। তো এতিয়া তেওঁ 96 ইয়াৰ্ছ। অকণমান গাটো বেয়া কাৰণে ঘপককৈ ওলাই আহিব দিগদাৰ পায়, ভিতৰতে আছে। কিমান ক'লে? 96 ইয়াতে আছে মানে তেখেত বৰ্তমান। এই 2013 বৰ্ষত মানে তেখেতক ৰাইজে মূৰ্তিটো তেখেতৰ জীৱন অৱস্থাতে বনাই পিনি সন্মান দিছিলে মানে 2012 বৰ্ষত ন। আৰু ওপৰত এখন দেখিছে ধুনীয়াকৈ উৰি আছে যে কাপোৰ এখন আচলতে কাপোৰ বুলি ক'লে ভুল হ'ব, এখনক কয় টানখন। এই আমি ভিতৰলৈ গৈ আছোঁ, খটখটিয়ে দি ওপৰলৈ গৈ আছোঁ। ওপৰত কি আছে আমি দেখাবলৈ চেষ্টা কৰিম আপোনালোকক, গতিকে ভিডিঅ'টো চাই থাকক। এয়া আমি ভিতৰত প্ৰৱেশ কৰিছোঁ, ওচৰলৈ গৈ আছোঁ। বন্ধুসকল, আমি বৰ্তমান বৌদ্ধ মন্দিৰত আছোঁ, গতিকে আহকচোন তেওঁৰ বিষয়ে অকণমান জানি লওঁ। গৌতম বুদ্ধৰ জন্ম হৈছিল 623 খ্ৰীষ্টপূৰ্বাব্দ কপিলাবস্ত নামৰ এখন ৰাজ্যৰ ৰাজ পৰিয়ালত, আৰু তেখেতৰ ল'ৰালিকালৰ নাম আছিল সিদ্ধাৰ্থ। তেখেত সৰুৰে পৰাই বৰ চিন্তাশীল আছিল। তেওঁক ৰাজ কাৰেঙৰ লাহ বিলাস সুখ সম্ভোগে সুখী কৰিব পৰা নাছিল। গতিকে 29 বছৰ বয়সতে এদিন মাজনিশা পুত্ৰ পৰিয়ালক এৰি মানুহৰ সুখ শান্তিৰ উপায় বিচাৰি অৱশেষত বোধগয়া নামৰ ঠাইত তপস্যা কৰি দিব্য জ্ঞান লাভ কৰিবলৈ সমৰ্থ হৈছিল। আৰু তেখেতৰ মৃত্যু হৈছিল 543 খ্ৰীষ্টপূৰ্বাব্দত। আৰু বুদ্ধদেৱৰ মৃত্যুৰ পিছত তেখেতৰ শিষ্যসকলে তেখেতৰ বাণীসমূহ সংগ্ৰহ কৰি পুথি আকাৰত প্ৰকাশ কৰিছিল। ইয়াকে ত্ৰিপিটক নামেৰে জনা যায়। আৰু ত্ৰিপিটক হৈছে বৌদ্ধ ধৰ্মৰ মূল ধৰ্মপুথি। আৰু সৌফালে দেখিছে ওপৰত সেউজীয়াকৈ, সেইটো হৈছে ড্ৰেগন। আৰু মই পিছফালৰ পৰা দেখাইছোঁ গোটেই মন্দিৰটো। এইটো হৈছে মন্দিৰটো, বেক চাইডৰ পৰা দেখাইছোঁ। এইটো ওপৰৰ ভাগটো হৈছে, এইটো হৈছে ওপৰৰ ভাগ। গেষ্ট হাউচ হয়, যেতিয়া দূৰৰ পৰা মানে আলহী আহে। হয়। আৰু এইটো হৈছে গেষ্ট হাউচ। আৰু মানে যেতিয়া আলহী আহে আচলতে মানে দূৰৰ পৰা যিবিলাক থাইলেণ্ড যিসকল মানে কোৰিয়া দূৰৰ পৰা যিবিলাক আলহী আহে তেখেতলোকৰ
কাৰণে এইটো হৈছে গেষ্ট হাউচ আৰু এইখন হৈছে পাৰ্লি স্কুল আমি আগতে শুনিছিলোঁ পাৰ্লি স্কুল এতিয়া দেখিলোঁ আজিহে দেখিলোঁ আচলতে এইখন হৈছে পাৰ্লি স্কুলখন মই ধুনীয়াকৈ দেখাই দিছোঁ এইখন হৈছে সম্পূৰ্ণ পাৰ্লি স্কুলখন খুব ধুনীয়া এটা আচলতে পৰিৱেশ আমি এতিয়া ইয়াৰ যিটো লাইব্ৰেৰীলৈ আহিছোঁ ইয়াৰ বিষয়ে দাদাজন আছে অলপ কৈ দিব লাগিছিলে তেওঁৰ নামটো শাসন বংশ মহাথেৰ ভদন্ত মানে ভেনেৰেবল ৰেফাৰেণ্ট বুলি কৈছে এতিয়া ভদন্ত ভান্তে বুলি কয় পালি লেংগুৱেজ ভান্তে বাবা বুলি কয় বাবা নকয় ন অকল ভান্তে বুলি কয় ভান্তে ক'লে ইনাছ মানে এইখিনি আটাইখিনি তেখেতৰে ফটো হয় আৰু ইয়াত তেখেতৰ যিবিলাক সন্মানবিলাক ইয়াতে সাঁচি ৰখা হৈছে এইবিলাক প্ৰশংসা পত্ৰ নহয় জানো বাইদেউ হয় হয় তো বন্ধুসকল তেতিয়াহ'লে সবাৰ কাৰণে এটা 360 ভিউ দিছোঁ এইটো চাই লওক আৰু বন্ধুসকল তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানখিনি আছিলে যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানতে সামৰণি মাৰিছোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে দেখা হ'ম ধন্যবাদ